যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বটনটো দবাবলৈ একদমেই নাপাহৰিব। মালতী কামত যাব ৰ'ব নহয়, চাহকাপ খাই লওক। কেইটা বাজিল নো? 9টা বাজে আৰু। ল'ৰাটো স্কুলত যাব ওলালা? ওলা নাই, ওলাব। ঠিক আছে, তাকো ওলাই দিয়া। মামাৰ কলেজত যাম। দেউতা যাওঁ। তুমি বাপা যাব ওলালাই নেকি? যাব ওলালে। ঠিক আছে, তাতে বদমাচি নকৰিবা, জলদি শেষ হোৱাৰ পিছত আহি যাবা ঘৰতে। হা, সোনকালে আহিবা ঠিক আছে, বাই বাই বাই। মালতী, মই ডিউটিত যাব ওলালো। টাইমো বহুত দেৰি হ'ল কিজানি, ছাৰে আজি গালিয়ে পাৰে নেকি? সোনকালে আহিবা। ঠিক আছে মালতী, মই জলদি আহি আছো। ড্ৰাইভাৰটো আহিয়ে নাপালে, ইমান দেৰি কৰিলে ই। ছাৰ, ইমান দেৰি কৰিলা তুমি? ইমান দেৰি হ'ল, আজি গাড়ী যাম আছিল, সেইটো কাৰণে অলপ দেৰি হ'ল ছাৰ। বলা বলা সোনকালে। ঠিক আছে ছাৰ। আৰু দৰমহাটো দিলে ভাল আছিল দাদা। দৰমহাটো কালি ল'বা তুমি? নহয় দাদা, মোৰ বিৰাট অসুবিধা চলি আছে। দুমাহ হ'ল আপুনি দৰমহাটো দিয়া নাই। নাই, হ'ব দিয়া, কালি দিম তোমাক। মোৰ এতিয়া কাম আছে, মই যাম। নাই দাদা, দিলে ভাল আছে। হ'ব দিয়া, তোমাক কৈছোঁ নহয় কালি দিম বুলি, কালি দিম। ঠিক আছে। মা, আহিলো মই। বহাই বাবা। মই কিন্তু এনেকৈ কলেজত যাই থাকিব নোৱাৰিম, কিন্তু ইমান কষ্ট হয়। দেউতাৰে 2-3 মাহ হৈ গ'ল, দৰমহাহে পোৱা নাই। তোমাকনো পটককে এখন বাইক কেনেকৈ কিনি দিম? দেউতাৰ কথা নাজানো মই। বেলেগৰ ভাগ নধৰিবাচোন। দেউতাক কৈ ল'বা তুমি। কম দিয়া, তুমি লগৰ সকলোৰে বাইক আছে, চবৰে বাইক আছে, মোৰ নালাগে নেকি বাইক? বেলেগৰ নিচিনা দেউতাৰে তোমাৰ কাম নহয় নহয়, দেউতাৰে কামখিনি মিহি। দেউতাক ক'বা তো, আৰু তুমিও সেনেকৈ মিহিকে চলিব লাগিব বাবা। ক'বা দেউতাক। মালতী, আহিলে? আহিলো দিয়া। বহক বহক। কি হ'ল, মন চন মাৰি আহিছে যে? ছাৰে আজিও দৰমহাটো নিদিলে মোক। আজি 2 মাহ হৈ গ'ল, দৰমহাটোৱে পোৱা নাই। এনেকৈ কেনেকৈ চলিবা? ল'ৰাটো যি আমনি কৰি আছে মোক। ডেইলি আহি হ'লে সদায় কয় যে বাইক এখন লাগে, বাইক এখন লাগে। বাইক এখন দিয়াৰ কাৰণে আমি অলপমান চেষ্টা কৰিব লাগিব, কাৰণ লগৰ ল'ৰাবিলাকৰ প্ৰত্যেকৰে বাইক আছে। ল'ৰাটো সেনেকৈ গ'লে ল'ৰাটোৰ অলপ দুখ হয় না। সেইকাৰণে এটা বন্ধনকে লওঁ দিয়ক। মোৰ 2 মাহে দৰমহা হোৱা নাই, ল'ৰাটোকো বাইক লাগে। বন্ধন ল'লে জানো আমি ধাৰ মাৰিব পাৰিম? হ'ব দিয়ক। মোৰ লগৰ বয়ফ্ৰেণ্ডৰ চবৰে বাইক আছে, তুমিও এখন নলোৱা কিয়? বাইক লোৱাটো ডাঙৰ কথা নহয়। মাক কৈছোঁ ৰ'বা, বাইক এখন দিম বুলি কৈছে। কেইদিনমান ৰখাচোন, ল'ম ৰ'বা। নমস্কাৰ।
আজি এটা নতুন তাৰমানে আগৰ জনীটো ওলাই গ'ল এতিয়া নতুনকৈ এজনী মাইকী সুধিব খুজিছে হা মাইকীজনী এই বাইদেউজনী সুধিব নমস্কাৰ হ'ব সোমাব পাৰিব বন্ধনৰ নিয়ম নীতি আপোনালোকেতো জানে আৰু ডকুমেণ্টছ লাগিব আৰু বাইদেউ যদি নাজানে আপুনি শিকাই দিব বন্ধনৰ নীতি আৰু এই ফৰ্মখনত একোটা একোটা চহী লাগে বাইদেউ এটা চহী মাৰি দিব ঠিক আছে আপোনালোকে বহক মই উঠোঁ নমস্কাৰ হেল্ল' যাই আছোঁ বা গুচি হৈ গৈছোঁ হৰেণ এই বাইকখন দিয়া না অলপ সময় লাগিব মোৰতো এটা জেগাত কাম আছিল তুমি দেৰি কৰিবা নেকি নকৰোঁ আনিম ক'ত দিয়া তুমি জলদি আহিবা লৈ যাওঁ নাহিলে ভিডিঅ' বনকে মোৰ বহুত দেৰি হ'ল সেইকাৰণে গাড়ী আজিকালি বেলেগক দিবই নালাগে দাদা যাই আছোঁ ৰ'ব এই লগৰ ল'ৰাটো বাইকখন দিছে আহিয়ে পোৱা নাই আহিলে গৈছোঁ এই আহিয়ে নাপালা দেখোন এই গাড়ী দিব নালাগে জাগা তই কিয় দিব লাগে গাড়ী দিব নালাগে ভালকৈ ল'ৰা আহিলোঁ দে ইমান দেৰি কৰিলে যে গাড়ীখন মোৰ টাইম আছে কাম আছে আৰু বাপেৰে গাড়ী কিনি দিছে নেকি এখন লৈ ল'ব ইমান দেৰি কৰিছ নহয় এইটো মোৰ কামটো মিষ্টেক হৈ গ'ল ন তুমি গম পাবা নকৰো বাৰীত ল'বা নালাগে কি হ'ব আৰু মাক কৈছোঁ মই মাক দিব কিনি দিব ব'লা বাইদেউ আপোনালোকে অলপ ধৈৰ্য ধৰক আমাৰ এখেতে পইচা বিচাৰি গেছি পইচা পালে আপোনালোকক দি দিম আপোনালোকে টেনশ্যন ল'ব আমাৰ কিস্তিটো এতিয়া কোনে মিলাই দিব বন্ধন লৈ পেলাই পুতৰে গাড়ী কিনি দিবা পাৰিছা হা গাড়ী চাৰি কিনি দি এতিয়া কিস্তি দিব পৰা নাই এতিয়া আমাৰ কিস্তিটো যেনেকৈ হ'লেও দিয়া বাইদেউ দিম দিয়ক এখেতে পইচা বিচাৰি গৈছে আনিব পৰা নাই পইচা পাব না পালিতো আপোনালোকক দেওঁই চিলিণ্ডাৰটো উঠা চিলিণ্ডাৰটো কি হ'ব বাইদেউ চিলিণ্ডাৰটো উঠা হ'লেও আমি কিস্তিটো দিব লাগিব আহিলে মই পইচাটো দি দিম আপোনালোকে টেনশ্যন নল'ব কৃষ্ণ প্ৰভু নাৰায়ণ ইয়াতে গ'ল নে মাইকী কেইজনী গ'ল দিয়ক এটা আৰু ধাৰৰ কাৰণে চিলিণ্ডাৰ উঠাব বিচাৰিছে দেখা নাই বহুত বিপদত পৰিলো মালতী মই হ'ব ইমান টেনশ্যন ল'ব কি নালাগে হ'ব কি কৰা যাব আমাৰ মোৰ অলপ গহনা আছে গহনাখিনিকে আপুনি লৈ যাওক সেইখিনি বেছি হ'লেও আমি বন্ধনত হাতটো উঠাই দিওঁ মই লৈ আনো ৰ'ব আপুনি মালতী চাওক কিবা এটা কৰা হেৰি এই গহনাখিনি লৈ যাওক আপুনি বিক্ৰী কৰি খালে পইচাটো আনি খালে সিহঁতক কি কৰিম উপায়টো নাই ভগৱানে আমাক ফিৰি নাচালে কান্দা নালাগে যাওক আমাক ধন আহি যাব আপুনি চিন্তা নকৰিব মালতী মালতী চব সৰ্বনাশ হৈ গ'ল আপোনাৰ কি হ'ল চব সৰ্বনাশ কি হ'ল আপোনাৰ কেইটামান ল'ৰাই মোক মাৰি ধৰি সপনাখিনি লৈ গ'ল ইছ ৰাম কি কয় এনেকুৱাই হ'ল এতিয়া আমি কি কৰিম পইচা দিম সেইখিনি আছে ইছ ৰাম কি হ'ব ভগৱান কৃষ্ণ আমাৰ এনেকৈ দুখ হ'ল নে মালতী মোৰ কাৰণে পানী এগিলাচ ৰ'ব মই পানী আনি আছো পানী আনি আছো মই পানী আনি আছো আপুনি পৰি গ'ল দেখোন প্ৰভু ভগৱান মানুহজন কি হ'ল বাবা তুমি ক'ত আছা আহাছো বাবা তুমি আহা দেউতাৰ কিবা হ'ল বাবা
হাই গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে একদমেই নাপাহৰিব প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব প্লিজ লাইক কমেণ্ট নিশ্চয় কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঘণ্টিটো বাজি দিব বাই 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 বাই